আপুনি যদি কাপোৰ ব্যৱসায় কৰি অধিক টকা লাভান্বিত কৰিব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে লৈ আহিছো এটা ডাঙৰ সুখবৰ। বন্ধুসকল, আপোনালোকে কাপোৰ ব্যৱসায় কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব মাহেকত। বন্ধুসকল, কলকাতাৰ আটাইতকৈ ডাঙৰ মেনুফেকচাৰ এণ্ড হোলচেল প্ৰাইজত পোৱা কোম্পানীখন হৈছে প্ৰকাশ এণ্টাৰপ্ৰাইজ। আৰু এই প্ৰকাশ এণ্টাৰপ্ৰাইজৰ কিছুমান আপোনালোকক কাপোৰৰ ভেৰাইটিজ আজি দেখুৱাম। আজি আপোনালোকক কাপোৰৰ ভেৰাইটিজ হিচাপে জিন্সৰ যিসমূহ কালেকশ্যন আছে কালেকশ্যনসমূহ দেখুৱাম। প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে জিন্সৰ লগতে টি চাৰ্ট শাৰ্ট লগতে যিসমূহ কাপোৰ আপোনালোকে লাভ কৰিব সকলো ধৰণৰ কাপোৰ আপোনালোকে কেৱল মাত্ৰ প্ৰকাশ এণ্টাৰপ্ৰাইজতে আপোনালোকে লাভ কৰিব। বন্ধুসকল, প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে 8,500 প্লাছ কাপোৰৰ ভেৰাইটিজ লাভ কৰিব আৰু এটা ছাদতে আপোনালোকে এই কাপোৰসমূহ লাভ কৰিব। আজি আপোনালোকক স্পেচিয়েলি কিছুমান জিন্সৰ কাপোৰ দেখুৱাম যিসমূহ আপোনালোকে একেবাৰে কম দামতে লাভ কৰিব। বন্ধুসকল, আপোনালোকে যদি চাব বিচাৰে নাইবা ব্যৱসায় কৰিব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ। লগতে আপোনালোকক জনাও যে যদি আপুনি এজন অসমীয়া তেন্তে আপোনালোকে অসমীয়া চাওক আৰু অসমীয়াক ভাল পোৱা শিকক। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ, স্বাগতম জনাইছো প্ৰকাশ এণ্টাৰপ্ৰাইজৰ আজিৰ অন্য এটা ভিডিঅ' লৈ। বন্ধুসকল, প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে প্ৰায় 8,500 প্লাছ আপোনালোকে কাপোৰৰ ভেৰাইটিজ লাভ কৰিব। বন্ধুসকল, আজি আপোনালোকক দেখুৱাম জিন্সৰ যিসমূহ কাপোৰ আছে সেই কাপোৰসমূহ আপোনালোকক দেখুৱাম। আজি জিন্সৰ কাউণ্টাৰত মই আহিছোঁ। আপোনালোকক জিন্সৰ যিসমূহ কাপোৰ আছে অৰ্থাৎ লং পেণ্টৰ কাপোৰ আছে সেই কাপোৰসমূহ আপোনালোকক আজি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে যিকোনো ধৰণৰ মাপৰ আপোনালোকে লং পেণ্ট পাই যাব। 28 to 32 বা 36 আপোনালোকে যি সাইজৰ আছে যি সাইজৰ আপোনালোকৰ লাগে সেইটো পাই যাব। প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ কিছুমান। ইয়াতে দেখিবলৈ পাইছে কাৰ্গো কটনৰ আছে। এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে, এইটো আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱা লং পেণ্ট আপোনালোকে পাব কেৱল মাত্ৰ 235 টকাৰ পৰা আৰম্ভ। বন্ধুসকল, কেৱল মাত্ৰ 235 টকাৰ পৰা আৰম্ভ, কম দামতো পাব। লগতে আপোনালোকে বেছি দামৰ লং পেণ্টো আপোনালোকে ইয়াতে পাব। এনেকুৱা ধৰণৰ লং পেণ্ট কেৱল মাত্ৰ 235 টকাৰ পৰা আৰম্ভ। এইটো দেখিবলৈ পাইছে আপোনালোকে কটনৰ এনেকুৱা লং পেণ্ট আপোনালোকে পাই যাব কেৱল মাত্ৰ প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে পাই যাব। এইটো হৈছে 250 টকাৰ পৰা আৰম্ভ, অৰ্থাৎ 250 টকাৰ পৰা এইটো আৰম্ভ হ'ব। লগতে জিন্স পেণ্ট দেখিবলৈ পাইছে আপোনালোকে। জিন্স পেণ্টসমূহ যদি আপোনালোকৰ লাগে তেন্তে ইয়াতে এবাৰ হ'লেও ভিজিট কৰিব পাৰে। বন্ধুসকল, ইয়াতে আপোনালোকে এবাৰ হ'লেও ভিজিট কৰিব পাৰে। জিন্স পেণ্ট যিসমূহ আছে 235 টকাৰ পৰা আৰম্ভ এনেকুৱা আপোনালোকে পাই যাব। লগতে আপোনালোকে 5টাকৈ পিছত আপোনালোকে এনেকুৱা বক্সত পাই যাব। তো বন্ধুসকল, বক্স দেখিবলৈ পাইছে বহুত আছে, কিন্তু বক্সসমূহ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিয়নো ইয়াতে। লগতে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ আপোনালোকে পেণ্ট পাই যাব কেৱল মাত্ৰ প্ৰকাশ এণ্টাৰপ্ৰাইজত। এণ্ড এইটোৰ দাম যিটো আছে এইটো হৈছে 235 টকাৰ পৰা 235 টকাৰ পৰা আৰম্ভ হ'ব। লগতে কাৰ্গোৰ যিসমূহ পেণ্ট আছে আপোনালোকৰ যদি লাগে প্ৰকাশ এণ্টাৰপ্ৰাইজত আহিব পাৰে। লগতে প্ৰকাশ এণ্টাৰপ্ৰাইজৰ পৰা আপোনালোকে লৈ যাব পাৰে। দেখিবলৈ পাইছে এনেকুৱা 6টাকৈ আপোনালোকে ইয়াতে পকেট পাব। কাৰ্গোৰ যিসমূহ লং পেণ্ট আছে দেখিবলৈ পাইছে। যিসমূহ মানুহে কাৰ্গোৰ লং পেণ্ট পিন্ধে তেওঁলোকে এবাৰ কমেণ্ট কৰি জনাব ভাল লাগেনে নাই। বন্ধুসকল, এই যিসমূহ পেণ্ট আছে আপোনালোকে লৈ যাব পাৰে। লগতে কম দামত আপোনালোকে বিক্ৰীও কৰিব পাৰিব। লগতে আপোনালোকক দেখুৱাইছোঁ ইয়াতে বহুত ধৰণৰ পেণ্ট দেখিবলৈ পাইছে। ইয়াতে বহুত ধৰণৰ আপোনালোকে পেণ্ট পাব। আৰু আপোনালোকক জনাও যে প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে যদি আহে কেৱল কাপোৰে কম দামত নহয়। বন্ধুসকল, প্ৰকাশ এণ্টাৰপ্ৰাইজত যদি আপোনালোকে আহে তেনেহ'লে আপোনালোকৰ থকাৰ ব্যৱস্থাও আছে। কোনো ধৰণৰ হোটেলত আপোনালোকে থাকিব নালাগে। আপোনালোকৰ কাৰণে প্ৰকাশ এণ্টাৰপ্ৰাইজে গেষ্ট হাউচৰ ব্যৱস্থা কৰিছে, সেইটোত আপোনালোকে আহি থাকিব পাৰে। লগতে আপোনালোকে যদি ভাবে যে হোটেলত থাকিলে বহুত টকা খৰচ হ'ব আৰু সেই হোটেলত টকা যিসমূহ খৰচ হ'ব সেই টকাৰে আপোনালোকে ইয়াৰে পৰা কাপোৰখিনি লৈ আপোনালোকে ব্যৱসায় ভাল কৰিব পাৰে, সুন্দৰ কৰিব পাৰে। ইয়াতে দেখিবলৈ পাইছে জিন্সৰ কিছুমান কাপোৰ আছে দেখিবলৈ পাইছে। এই লং পেণ্টসমূহ আপোনালোকে কম দামতে ল'ব পাৰিব। এই যিটো জিন্স আছে এইটো 480 টকাৰ পৰা আৰম্ভ। 480 টকাৰ পৰা কেৱল মাত্ৰ আৰম্ভ দেখিবলৈ পাইছে। এনেকুৱা ধৰণৰ বহুত লং পেণ্ট আপোনালোকে পাই যাব। 350 টকা এইটো দেখিবলৈ পাইছে। 350 টকাৰ পৰা আৰম্ভ এনেকুৱা ধৰণৰ আপোনালোকে কটনৰ যিসমূহ লং পেণ্ট আছে আপোনালোকে পাই যাব। লগতে এনেকুৱা দেখিবলৈ পাইছে বহুত ধৰণৰ লং পেণ্ট আপোনালোকে পাব। এইটো আপোনালোকক দেখুৱাইছোঁ কটনৰ কেৱল 205 টকাৰ পৰা আৰম্ভ এনেকুৱা লং পেণ্ট 205 টকাৰ পৰা আৰম্ভ। তো বন্ধুসকল, যদি আপোনালোকে ভাবিছে যে আপোনালোকে ইয়াতে আহিব তেন্তে আপোনালোকে আহিব পাৰে। লগতে বন্ধুসকল দেখিবলৈ পাইছে জিন্সৰ ভাল ভাল লং পেণ্ট আপোনালোকে ইয়াতে পাই যাব। কেৱল মাত্ৰ আপোনালোকে এই লং পেণ্টসমূহ 600 টকাতে লাভ কৰিব। লগতে আপোনালোকক জনাওঁ যে প্ৰকাশ এণ্টাৰপ্ৰাইজে কেৱল কম দামতে নহয় আপোনালোকক বহুত ধৰণৰ সুবিধা দিয়ে। বন্ধুসকল, প্ৰকাশ এণ্টাৰপ্ৰাইজত যদি আপোনালোকে আহে তেন্তে আপোনালোকে EMI চিষ্টেমত আপোনালোকে কাপোৰসমূহ ল'ব পাৰিব, অৰ্থাৎ কেছ অন ডেলিভাৰীটো আপোনালোকে ল'ব পাৰিব। বন্ধুসকল, কেছ অন ডেলিভাৰী এনেকুৱা যে আপোনালোকে যদি ইয়াৰে পৰা কাপোৰসমূহ লয় বা আপোনালোকে ক'ৰবাত গৈছে যদি আপোনালোকৰ টকাসমূহ খৰচ হৈ যায় তেন্তে আপোনালোকে ইয়াতে সেই কেছ অন ডেলিভাৰীত ল'ব পাৰে। কেছ অন ডেলিভাৰী কিছুমান নিয়ম আছে যে আপোনালোকে ইয়াতে কেৱল মাত্ৰ
20% আপোনালোকে ইয়াতে এডভান্স পে কৰিব লাগিব আৰু 80% যে টকা আছে হেতু আপোনালোকে ঘৰত গৈ দিলেও হৈ যাব অৰ্থাৎ যিজনে আপোনালোকক ডেলিভাৰী দিব তেওঁৰ হাতত আপোনালোকে 80% টকা পে কৰি দিলে হৈ যাব তো এনেকৈ আপোনালোকে কাপোৰসমূহ ল'ব পাৰিব প্ৰকাশ এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা ইয়াতে দেখিবলৈ পাইছে সুন্দৰ এটা এইটো 610 পৰা আৰম্ভ এইটো আপোনালোকে যদি ল'ব বিচাৰে দেখিবলৈ পাইছে কেনেকুৱা ধৰণৰ ফিচাৰ্ছ ইয়াতে আছে ভাল যদি আপোনালোকে কাপোৰ ল'ব বিচাৰে তেন্তে আপোনালোকে ইয়াতে আহি আপোনালোকে ল'ব পাৰে বন্ধুসকল আপোনালোকক জনাও যে প্ৰকাশ এণ্টাৰপ্ৰাইজে আপোনালোকক নঠগে ইয়াতে আপোনালোকে বাৰকোড সিস্টেমত আপোনালোকে কাপোৰসমূহ ল'ব পাৰিব বাৰকোড দেখিবলৈ পাইছে ইয়াতে যি ফিক্সড প্ৰাইস আছে এইটোই আপোনালোকে পাই যাব বাৰকোড সিস্টেমত দিয়ে কোনো ধৰণৰ লেঠা নালাগে আপোনালোকৰ বা আপোনালোকে যদি ভাবিছে যে ঠগিব তেন্তে আপোনালোকে হেইটো নকৰিব তো বন্ধুসকল যদি আপোনালোকে কাপোৰসমূহ ল'ব বিচাৰে তেন্তে প্ৰকাশ এণ্টাৰপ্ৰাইজত ভিজিট কৰিব পাৰে নাইবা আপোনালোকে কল কৰি অধিক তথ্য জানিব পাৰিব বন্ধুসকল এনেকুৱা ধৰণৰ আপোনালোকে বহুত ধৰণৰ ডিজাইন দেখিবলৈ পাইছে ইয়াতে কাটা ডিজাইন আছে তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পেন লাগে আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজত আহিব পাৰে লগতে বন্ধুসকল যদি আপোনালোকে ঘৰত থাকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে অৰ্থাৎ জিৰোৰ পৰা যদি আপোনালোকে হিৰো হ'ব বিচাৰে তেন্তে আপোনালোকে অনলাইন মাধ্যমত আপোনালোকে ব্যৱসায় কৰিব পাৰিব অৰ্থাৎ অনলাইন মাধ্যমত আপোনালোকে অৰ্ডাৰ কৰি আপোনালোকৰ ঘৰত আপোনালোকে কাপোৰসমূহ ল'ব পাৰিব বন্ধুসকল অনলাইন মাধ্যমত যদি আপোনালোকে কাপোৰসমূহ অৰ্ডাৰ কৰিব বিচাৰে তেন্তে আপোনালোকে প্লে ষ্ট'ৰত যাওক তাতে আপোনালোকে ৰেডিমেড ওলা যিখন এপ আছে অৰ্থাৎ প্ৰকাশ এণ্টাৰপ্ৰাইজৰ যেটো ৰেডিমেড ওলা এপ আছে সেই এপটো আপোনালোকে সিম্পলি ডাউনলোড কৰি লওক আৰু তাতে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব নাইবা আপোনালোকে এনে ডাউনলোড কৰি আপোনালোকে চাব পাৰে যে ভাল লাগে নে নাই তো বন্ধুসকল এনেকুৱা দেখিবলৈ পাইছে কাৰ্গো সিস্টেমৰ লং পেন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এটো দেখিবলৈ পাইছে আপোনালোকে 450 টকাৰ পৰা আৰম্ভ প্ৰাইস যেটো আছে হেটো 450 টকাৰ পৰা আৰম্ভ লগতে এনেকুৱা জিন্স আপোনালোকে দেখিবলৈ পাইছে অৰ্থাৎ লয়াৰ সাইজৰ পৰা আপোনালোকে হাই সাইজত পাই যাব কম দামৰ পৰা বেছি দামৰ আপোনালোকে লং পেন সমূহ পাই যাব তো এনেকুৱা ধৰণৰ আপোনালোকে পাই যাব 607 ভিতৰত লগতে এনেকুৱা দেখিবলৈ পাইছে এটো এটা আছে আপোনালোকৰ যদি লাগে তেন্তে আহিব পাৰে এন্ড ইয়াতে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ আপোনালোকে পাই যাব সিম্পলি লগতে আপোনালোকক জনাও যে যদি আপোনালোকৰ অসুবিধা হয় যে আপোনালোকে কলকাতাত আহিছে প্ৰকাশ এণ্টাৰপ্ৰাইজত আহিব তেন্তে আপোনালোকে যদি এনেকুৱা ভাবিছে বা আপোনালোকে যদি ভাবে যে ডেলিভাৰী কেনেকৈ হ'ব বা মোৰ ঘৰত কাপোৰসমূহ কেনেকৈ লৈ যাম কিনিছো কিন্তু আপোনালোকে এইটোলৈ চিন্তা কৰিব নালাগে কিয়নো প্ৰকাশ এণ্টাৰপ্ৰাইজে আপোনালোকৰ যিসমূহ ডেলিভাৰী আছে অৰ্থাৎ মালসমূহ ডেলিভাৰী আপোনালোকক 100% গ্যাৰান্টি সহকাৰে দিয়ে অৰ্থাৎ ট্ৰান্সপোৰ্ট সাপোৰ্ট অল ওভাৰ ইণ্ডিয়া দিয়ে প্ৰকাশ এণ্টাৰপ্ৰাইজে তো আপোনালোকে যদি ভাবে যে কিবা এটা ৰিজেক্ট হৈছে বা কিবা আপোনালোকৰ যদি কাপোৰত ফুটা ওলাইছে তেন্তে আপোনালোকে কি কৰিব বন্ধুসকল একো কৰিব নালাগে জাস্ট আপোনালোকে ৰিফান্ড কৰিলে আপোনালোকক ৰিপ্লেস কৰি দিব প্ৰকাশ এণ্টাৰপ্ৰাইজে এনেকুৱা ধৰণৰ দেখিবলৈ পাইছে আৰু এটা আপোনালোকক দেখুৱাইছো তো এনেকুৱা ধৰণৰ আপোনালোকে লং পেন পাব ডিজাইনিং থকা 607 ভিতৰত আপোনালোকে পাই যাব তো আপোনালোকে নিশ্চয় এতিয়া জানিব পাৰিছে যে প্ৰকাশ এণ্টাৰপ্ৰাইজত যদি আপোনালোকে আহে কেনেকুৱা ধৰণৰ আপোনালোকে লং পেন সমূহ পাব তো বন্ধুসকল আপোনালোকে দেখিলে যদি আপোনালোকে হসাকৈ বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে কেৱল লৰাই হোক বা ছোৱালী হোক বা মহিলাই হোক বা পুৰুষ হোক সকলোৱে কিন্তু কাপোৰৰ ব্যৱসায় কৰিব পাৰে অসমত ঘৰত বহি আপোনালোকে কাপোৰৰ ব্যৱসায় কৰিব পাৰিব ইয়াৰ পৰা আপোনালোকে কাপোৰসমূহ কিনি লয় একেবাৰে কম দামত আপোনালোকে কাপোৰসমূহ কিনি আপোনালোকে হাইয়েষ্ট দামত আপোনালোকে বিক্ৰী কৰিব পাৰিব তো নিশ্চয় আপোনালোকে বুজিছে যদি আপোনালোকে কাপোৰ কিনিব আহে তেন্তে দেখিবলৈ পাইছে ইয়াতে যিসমূহ নম্বৰ দিয়া আছে আপোনালোকে কল কৰি এবাৰ আপোনালোকে হবিয়েক জানিব পাৰে কল কৰি আপোনালোকে ভিডিঅ' কল কৰি আপোনালোকে এবাৰ চাব পাৰে যদি আপোনালোকে অনলাইন মাধ্যমত অৰ্ডাৰ দিব বিচাৰে বা আপোনাৰ কিবা কাম আছে আপুনি আহিব নোৱাৰে বা আপোনালোকে যদি অনলাইন অৰ্ডাৰ দিব বিচাৰে তেন্তে সেই যে আপোনালোকক কৈছো ভিডিঅ' ডেসক্ৰিপচন নাইবা প্লে ষ্ট'ৰত যাওক ৰেডিমেড ওলা যেটো এপ আছে হেটো আপোনালোকে ডাউনলোড কৰক আৰু অনলাইন মাধ্যমত অৰ্ডাৰ দিয়ক তো বন্ধুসকল ভিডিঅ'টোৰ মাধ্যমত থৰু এটা ইনফৰমেশন আছিল আৰু লগতে আপোনালোকক জনাও যে আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো আপোনালোকে চাই আছে আপোনালোকে এবাৰ কমেন্ট কৰি জনাব লগতে প্ৰকাশ এণ্টাৰপ্ৰাইজত যদি আপোনালোকে আহিছে হেইটো আপোনালোকে কমেন্ট কৰি জনাব তো বন্ধুসকল ভাল লাগিলে আপোনালোকৰ ব্যৱসায় শুভ হওক তো এইখিনি লৈ আজি বাই বাই